তো আমাৰ মটনটো এবাৰ কষা হৈ গৈছে একেবাৰে ইয়াত তেল ওলাই আছে আৰু স্মেলটো বহুত ধুনীয়া আহি আছে তাৰপিছত মই এটো গৰম পানী দি অলপ প্ৰেছাৰ কুকাৰত দি দিম মটনটো প্ৰেছাৰ কুকাৰত দিলেহে ভাল সেদ্ধ নিচিনা হ'ব ভাল খাবলেও ভাল হ'ব নৰম হৈ যাব সেদ্ধও হৈ যাব আৰু ইয়াত দিলে ইমান সিদ্ধ হৈ নাথাকে ইয়াত কেৰাহীত কৰিলে বহুত টাইম লাগি যাব তো আমাৰ মটনটো এবাৰ কষা হৈ গৈছে একেবাৰে ইয়াত তেল ওলাই আছে আৰু স্মেলটো বহুত ধুনীয়া আহি আছে তাৰপিছত মই এটো গৰম পানী দি অলপ প্ৰেছাৰ কুকাৰত দি দিম মটনটো প্ৰেছাৰ কুকাৰত দিলেহে ভাল সেদ্ধ নিচিনা হ'ব ভাল খাবলেও ভাল হ'ব নৰম হৈ যাব সেদ্ধও হৈ যাব আৰু ইয়াত দিলে ইমান সিদ্ধ হৈ নাথাকে ইয়াত কেৰাহীত কৰিলে বহুত টাইম লাগি যাব